হেল্ল' গাইছ, এতিয়া শুই কেনে উঠিলোঁ। দেৰি হৈ গ'ল আজি শুই উঠোতে আপোনাৰ 9টা বাজি পাৰে হৈ গ'ল। উঠি কেনে এতিয়া অকণমান মুখতো ফ্ৰেছ কৰোঁ। মই ৰাতিপুৱা উঠি কেনে ফেচ ৱাছ কৰোঁ। ফেচ ৱাছ কৰিব কাৰণে বেছি ইউজ নকৰোঁ, আপোনাৰ এই মাম্পা আৰ্থৰ এইটো ইউজ কৰোঁ। ৰাইচ डिप्रेशन গাটো ধুই একেলগে গা চা ধুই অলপ ফ্ৰেছ হৈ আহোঁ। ফ্ৰেছ হৈ আহি কিনে আপোনাক লগ পাই আছোঁ। ঠিক আছে, মোৰ ন চব ব্লগ বনাই মোৰ একো এক্সপিৰিয়েঞ্চ নাই। আজি মই ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ। তো তাতে যদি কিবা অলপমান এংগল নিমিলিব পাৰে, কেমেৰা পজিশ্যন নিমিলিব পাৰে। তো মই এটা সৰু অফিচৰ কাম কৰিছোঁ, তাতে কালচাৰেল হিচাপে জনা যায়। কালচাৰেল অফিচ ধৰণৰ একো এক্সপিৰিয়েঞ্চে নাই। তো কাপোৰ মই সদায় হেলমেটটো জানিব কিন্তু পাহৰি যাওঁ। ওলাই কিনে আকৌ হেলমেটটো পাহৰি যাওঁ। আকৌ হেলমেটটো ল'ব কিনে ঘৰৰ ওচৰত আহিব। এই সদায় মোৰ ধুবই নকৰোঁ। कौन है ये लोग? कहां से आते हैं? কামখিনি খতম কৰোঁ। খতম কৰি কেনে লগ পাই আছোঁ আপোনালোকক। সেইবিলাক চলি আছে। টক শ্ব' হ'ব। টক শ্ব'ৰ কাৰণে আজি এইবিলাক ৰেডি কৰি থৈ দি আছে। এইবিলাক ছেটটো কৰা হৈছে। কাম কৰি ভাগৰ লাগিল, অলপ ওলাই যাওঁ। ওলাই যাই কিনে অলপ খোৱা লোৱা কৰোঁ। ভাত খাই দিলোঁ। ভাতটো কি আৰু নৰ্মেলে খালোঁ। অকল দালি, আলু পিটিকা আৰু অলপ পটল ভাজি। খোৱা লোৱা হ'ল। যাওঁ, টাইম হৈছে। বেছি দেৰি নাই, 10 মিনিটটাই আছে। একেলগে ওলাই যাওঁ খাই লৈ। চাই দেখোন, ডেট ইজ মাই বেষ্ট ডে। সেই গাড়ীখনে মোক যিমান সহ্য কৰিছে, সেইখিনি লাগিব চাগে মানুহে হাৰ মানি। অৱশ্যে মানুহ হাৰ মানিও গৈছে। যিখিনি টাইমলৈকে থাকিব লাগে সেইখিনিতে গুচি গৈছে। সেইকাৰণে গাড়ীখনৰ নিচিনা মোৰ বেষ্ট ফ্ৰেণ্ড আৰু কোনো নাই। গাড়ীখনে মোৰ হ'ল বেষ্ট ফ্ৰেণ্ড। সেইকাৰণে ইয়াৰ নাম দিছোঁ মই বেষ্টি। সুমেশ্বৰী এণ্ড বেষ্টি, ডেট ইজ। বৰ্তমান অফিচত যি প্ৰগ্ৰাম আছিলে সেয়া খতম হ'ল। চব টক শ্ব'ৰ আৰু লগতে ভাগৰো লাগি গ'ল। পূৰা একদম কাম বন কৰি কেনে এতিয়া লাহেকৈ আৰু ঘৰতে যাওঁ। আপোনালোক ঘৰত যাই কেনে লগ পাই আছোঁ। আহি পাই কেনে ব্লগটো আৰু আজি ইয়াতে এণ্ডিং কৰোঁ আৰু। তো মোৰ যি ব্লগ চাই ভাল লাগে, সেইটো আজি ফাৰ্ষ্ট ব্লগ হ'ব। তো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে লগ পোৱা আৰু আপোনালোকৰ নেক্সট টাইম। বাই।